দিলুৱে বৰ্ণ হৰাই পূজাৰী দিলুৱে বৰ্ণ হৰাই বিয়া পিন্ধৰণি সৰুৰে নিৰেনি বিয়া পিন্ধৰণি সৰুৰে নিৰেনি জগতৰ নাম বিলাই জগতৰ নাম বিলাই হৰি নাম ভকতি হৰি নাম ৰকতি হৰি নাম মুকতি গান বৈষ্ণৱ ভকতৰ কৃষ্ণৰ কিংকৰ সুন্দৰ শংকৰ কিয় নাই পূজাৰী দিলুৱে বৰ্ণ হৰাই ও পূজাৰী আদৰি দিলুৱে বৰ্ণ হৰাই পূজাৰী দিলুৱে বৰ্ণ হৰাই ভকতি ফুলেৰে মালাই আদৰেৰে ভকতি ফুলেৰে মালাই আদৰেৰে দিলু যতনে বিনাই দিলু যতনে বিনাই শংখ মুৰলী জোকাৰি উৰুলি তোমাৰে মহিমা গাই নামঘৰ চুকাই নিতাই ফুলে ডালে বৈকুণ্ঠৰ নাম গুণ গায় পূজাৰী দিলুৱে বৰ্ণ হৰাই ও পূজাৰী আদৰি দিলুৱে বৰ্ণ হৰাই পূজাৰী দিলুৱে বৰ্ণ হৰাই অতিথিসকল সমবেত ৰায় জয় জয়তে আপোনালোক পদবীলৈ আমি গৌৰৱ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমি আমাৰ কাৰ্যসূচীৰ মৰ্মে আমি মুকলি সভাখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আজি মুকলি সভাখন উদ্বোধন কৰিবৰ বাবে আমি আমাৰ বন্ধুবৰ তথা গৌৰৱ সূৰ্যমুখী সংঘৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত সুবোধ সোণোৱালদেৱক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক মই আপোনালোকৰ আগত পোনপ্ৰথমে চিনাকি কৰিব বিচাৰিছোঁ। এয়া মাননীয় শ্ৰীযুত সুবোধ সোণোৱালদেৱ। তেখেতক এখন ফুলাংগমুখাৰ সম্বোধনা জনাবৰ বাবে মই সংঘৰ সভাপতিদেৱক অনুৰোধ জনাইছোঁ। এয়া সুবোধ সোণোৱালদেৱক সংঘৰ সভাপতিদেৱে এখন ফুলাংগমুখাৰে আদৰণি জনাইছোঁ। আৰু লগতে আজি মুকলি সভাখন উদ্বোধনী ভাষণ তেখেতক আগবঢ়াবৰ বাবে মই অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাবাদী গৌৰৱৰী বৰগাম সূৰ্যমুখী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা দশম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা শুক্ৰবাৰৰ পৰা দিৱসৰ অধিৱেশনলৈ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত সন্মানীয় অতিথিসকল, নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা সন্মানীয় অতিথিসকল, গৌৰৱৰী বৰগাম সূৰ্যমুখী সংঘৰ সমূহ বিষয়ববীয়া তথা পৰ্যটন সমিতি বিষয়ববীয়াসকল, লগতে বৰগাম সূৰ্যমুখী সংঘৰ সমূহ শুভাকাংক্ষী তথা আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীসকল আৰু
বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানিত ৰাইজ, জয়তে সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধাৰ নিবেদন কৰিছোঁ। 1969 চনৰ আজি এই দিনটোত অসমৰ এজন কিংবদন্তি পুৰুষ কলাগুৰু বিষ্ণুৰাভাৰ দেৱ ইহ সংসাৰ আজি এই দিনটোতেই তেখেত ইহ সংসাৰ ত্যাগ কৰিছিল। এই দিনটোতেই সমগ্ৰ অসমবাসীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। আজি এই মহান ব্যক্তিজনক কি কাৰণেনো সমগ্ৰ অসমবাসীয়ে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আহিছে নিশ্চয় আপোনালোকে জ্ঞাত। প্ৰথমে ক'ব লাগিব তেখেতৰ ব্যক্তিত্বৰ সম্পৰ্কে। ৰাভাৰ এজন বিশিষ্ট লেখক, বুৰঞ্জীবিদ, সাহিত্যিক, গৱেষক, বাদক, এজন সাধক, নৃত্যকাৰ তথা অভিনেতা আৰু এজন গণসংগ্ৰামী, এজন বীৰ যোদ্ধা আছিল। এইজন মহান পুৰুষে অসমৰ জাতীয় জীৱনত এক অপূৰ্ব বৰঙণি আগবঢ়াইছিল, যাৰ ফলশ্ৰুতিত আজি এই মহান ব্যক্তিজনক অসমবাসীয়ে আজি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি আহিছে। আজি এই মহান ব্যক্তিজনে অতীততে অসমৰ সাম্প্ৰতিক ভৱিষ্যত কি হ'ব তেতিয়াহে তেখেতে উপলব্ধি কৰিছিল, যাৰ ফলত তেখেতে সংগ্ৰামী পথ বাছি লৈছিল। আজি এই মহান ব্যক্তিজনে যি অৱদান, যি আদৰ্শ অসমবাসীক দি থৈ গ'ল, নিশ্চয় আমাৰ জাতীয় জীৱনত নতুন প্ৰজন্ম চামক ভৱিষ্যত এটা নতুন পথ দেখুৱাই থৈ গৈছে। আজি যিটো সময়ত জাতীয় সংকটকালত অসমৰ নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, বিভিন্ন জাতিগতৰ সমস্যা, কৃষকৰ সমস্যা, এগুৰি সমস্যাৰ জড়িত অসম আজি এই ৰাভাৰ সমস্যা জড়িত আজি অসমত এই মহান ব্যক্তিজনে আজি আমি তেখেতৰ কৰ্মৰাজি যি চিন্তা চৰ্চা তেখেতে কৰিছিলে সেইখিনি আজি আমি নিশ্চয় উপলব্ধি কৰিব লাগিব। আজি এই সমস্যাখিনিত ৰাভাই তেতিয়াই অতীততে যি উপলব্ধি কৰিছিল, তেখেতৰ কৰ্মৰাজি ফলশ্ৰুতিত আজি অসমবাসীয়ে মনে উপলব্ধি কৰিছে। ৰাভাৰ যি আদৰ্শৰ যি পথ, যি সংগ্ৰামী পথ তেখেতে বাছি লৈছিল, নিশ্চয় আজি বৰ্তমান জাতীয় সংকটৰ কালত এটি প্ৰাসংগিকতা নিশ্চয় আছে। আজি এই গোটেই সমস্যাৰ ওপৰত আলোকপাত কৰিবৰ কাৰণে আমাৰ মাজলৈ বিশিষ্ট অতিথিসকল আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলে এই গোটেই বিষয়খিনি আপোনালোকৰ আগত বিতংভাৱে অৱগত কৰিব তেখেতসকলে, আৰু আমি পৰৱৰ্তী দিনত সমগ্ৰ অসমবাসীয়ে অসমৰ জাতিটোক কেনেদৰে বিভিন্ন দিশত আগুৱাই লৈ যাব লাগিব এইখিনি নিশ্চয় তেখেতসকলে ৰাভাৰ প্ৰাসংগিকতাৰ কথাখিনি তেখেতসকলক অৱগত কৰিব। মই এটা কথা
ক'ব বিচাৰোঁ ৰাভাৰ যি আদৰ্শ আমাক দেখুৱাই থৈ গ'ল, এই আদৰ্শখিনি আমি নতুন প্ৰজন্মচামে অনুকৰণ কৰিব পাৰিব লাগিব। তেতিয়াহে আমি এই গুৰু শিল্পীজনাক আমি শ্ৰদ্ধাৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে আজি সভাখন আমি আগবাঢ়ি যাব বিচাৰিছোঁ। বৰবাং সূৰ্যমুখী সংঘৰ স্থায়ী সভাপতি শ্ৰীযুত প্ৰাঞ্জল বৰুৱাক আমি সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকৰ অনুৰোধ মৰ্মে মই আজি এই সভাত সভাপতিত্ব কৰিব লৈছোঁ। এই সভাখনত চলাই যাওঁতে মোৰ কিছু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, তাৰ বাবে যাতে সময় আহিব সেৱা শ্ৰীমতী সুস্মিতা শইকীয়া। আগৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। এতিয়া আছে সভাৰ চিনাকি পৰ্ব সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠানটি আগধৰিবৰ বাবে মই দেৱন সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সভাপতি মহোদয় প্ৰমুখে সভাৰ আসন গ্ৰহণ কৰি থকাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল তথা সূৰ্যমুখী সংঘৰ সভাপতি সম্পাদক প্ৰমুখে কৰি সূৰ্যমুখী সংঘৰ সমূহ কৰ্মকৰ্তাবৃন্দ, লগতে বৰবাং সূৰ্যমুখী সংঘৰ সমূহ ৰাইজ, আজি মোক সভাপতি মহোদয়দেৱে তেখেতে চিনাকি পৰ্বৰ অনুষ্ঠানটি আগবাঢ়িব দিছে, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে মই আজি চিনাকি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা শ্ৰীযুত ফণী বৰগোহাঁই, সাংবাদিক, আমাৰ অসম, তেখেতক আমি চিনাকি কৰি দিছোঁ। জনাব বিচাৰিছোঁ বৰজন সোণোৱাল ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতকো আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। ইয়াৰ লগে লগে আমি চিনাকি কৰি দিব বিচাৰিছোঁ শ্ৰীযুত বিদ্যাংক বৰগোহাঁই, উপ সভাপতি সৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, এয়া বিদ্যাংক বৰগোহাঁই ডাঙৰীয়া, তেখেতকো আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে শ্ৰীমতী লক্ষীমাই সোণোৱাল। যুৱ লেখক শ্ৰীযুত সুমন দত্তকো আমি চিনাকি কৰি দিছোঁ। চিনাকিৰ লগে লগে আমি তেখেতসকলক আমাৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। মুখ্য সাংগঠনিক সম্পাদক আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তেখেতক মৰম আৰু আদৰণি জনাইছোঁ। আদৰণি জনাইছে মৌমী সোণোৱালে। ইয়াৰ পাছতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰীযুত জয়ন্ত গগৈ ডাঙৰীয়াকো আমি চিনাকি কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ জয়ন্ত গগৈ দেৱ অনুপস্থিত, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। ইয়াৰ মাজতে আমাৰ নিৰ্দিষ্ট বক্তাৰূপে আমি আমন্ত্ৰণ কৰি অনা ষ্টাফ ৰিপৰ্টাৰ আমাৰ অসম শ্ৰীযুত ৰতন হাজৰিকাদেৱকো আমি চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া ৰতন হাজৰিকা ডাঙৰীয়া। আমাৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা তেখেতৰ এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে। আদৰণি জনাইছে কৃষ্ণা শইকীয়াই। আৰু ইয়াৰ আমাৰ মাজত আছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক দেৱজিৎ বৰুৱা তথা লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দেৱজিৎ বৰুৱা ডাঙৰীয়াকো আমি চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া দেৱজিৎ বৰুৱা, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক। তেখেতকো আমি আমাৰ সংঘৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ মাজত আছে সূৰ্যমুখী সংঘৰ মুখ্য উপদেষ্টা জিলাম বৰুৱা ছাৰ, তেখেতকো আমি চিনাকি কৰি দিছোঁ। ইয়াৰ লগে লগে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে সংঘ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। বিশিষ্ট সমাজসেৱক আমাৰ মাজত আছে বিপুল চেলেং, তেখেতকো আমি চিনাকি কৰি দিছোঁ। বিপুল চেলেঙক
এয়া বিপুল চেলেং বিশিষ্ট সমাজসেৱক, তেখেতকো আমি আমাৰ অভ্যতা সমিতিৰ তৰফৰ পৰা চিনাকি কৰি দিছোঁ আৰু লগে লগে ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ। আমাৰ মাজত আছে লেঙেৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয় শ্ৰীযুত বন্দনা উৰঙীয়া হাজৰিকা আমাৰ মাজত আছে, তেখেতকো আমি চিনাকি কৰি দিছোঁ আৰু তেখেতৰ শ্ৰীমতী উষা সোণোৱালে তেখেতক আদৰণি জনাইছোঁ। নিপু সোণোৱালকো আমি আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমাৰ বলম আমি আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত আছে মদন সোণোৱাল ডাঙৰীয়া গড়পথাৰ ৱাৰ্ড মেম্বাৰ, তেখেতকো আমি আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি সূৰ্যমুখী সংঘৰ নৱনিৰ্বাচিত সভাপতি নিপু সোণোৱালক আমি আমাৰ অভ্যতা সমিতিৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব লক্ষীমা সোণোৱালে। নৱনিৰ্বাচিত সাধাৰণ সম্পাদক জিন্তু হাজৰিকাকো আমি আমাৰ দায়িত্বত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য মাননীয় শ্ৰীযুত থানু সোণোৱাল ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতকো আমি চিনাকি কৰি দিছোঁ আৰু চিনাকি কৰাৰ লগে লগে আমাৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা এখন ফুলাম গাছৰ আদৰণি জনাব বিচাৰিছোঁ। এয়া আদৰণি জনাইছে সংঘৰ সদস্যা তৃষ্ণা শইকীয়াই। আমাৰ মাজত আছে বলম গাঁও ৱাৰ্ডৰ সদস্যা শ্ৰীমতী বিজয়া সোণোৱালকো আমি চিনাকি কৰি দিছোঁ আৰু সংঘৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। গড়পথাৰ গাঁৱৰ ৱাৰ্ডৰ সদস্য মাননীয় শ্ৰীযুত মদন সোণোৱাল ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতকো আমি চিনাকি লগতে আমি আমাৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব লক্ষীমা সোণোৱালে। সূৰ্যমুখী সংঘৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক জিন্তু হাজৰিকা আমাৰ মাজত আছে, তেখেতকো আমি চিনাকি কৰি দিছোঁ। এয়া জিন্তু হাজৰিকা, তেখেতকো আমি সূৰ্যমুখী সংঘৰ তৰফৰ পৰা তেখেতক ফুলাম গামোচা এখন আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। অভ্যৰ্থনা সমিতি অন্যতম সাধাৰণ সম্পাদক বাবুল বৰুৱাদেৱকো আমি চিনাকি কৰি দিব বিচাৰিছোঁ। বাবুল বৰুৱাদেৱ, তেখেতকো আমি আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব এই লক্ষীমা সোণোৱালে। অভ্যৰ্থনা সমিতি অন্যতম সাধাৰণ সম্পাদক প্ৰশান্ত সোণোৱালদেৱকো আমি চিনাকি কৰি দিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰশান্ত সোণোৱালদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সূৰ্যমুখী সংঘৰ সন্মানীয় উপদেষ্টা দিব্য বৰুৱাদেৱকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগে লগে আমি দায়িত্বত তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে সূৰ্যমুখী সংঘৰ তৰফৰ পৰা তেখেতক ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত আছে দিব্য বৰুৱাদেৱ, এয়া সংঘৰ তৰফৰ পৰা তেখেতক ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে। ইয়াৰ লগে লগে আমাৰ চিনাকি পৰ্বৰ কাৰ্যসূচী শেষ হোৱা নাই, আমি বাহাল ৰাখিম আৰু ব্যক্তি থাকিব, গতিকে ইতিমধ্যে মোৰ ফালৰ পৰা চিনাকি পৰ্ব ইমানে ধৰি লৈছোঁ। এই কাৰ্যসূচী আমি অব্যাহত ৰাখিছোঁ। ইয়াৰ লগে লগে মই মোৰ মাইক্ৰফোনটো সভাপতি মহোদয়ক আগবঢ়াই দিছোঁ। ইয়াৰ মাজতে এজন ব্যক্তি চিনাকি পৰ্ব অনুষ্ঠানত থাকি গৈছে, তেখেতক মই আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে অভ্যৰ্থনা সমিতিৰ সভাপতি দেৱন সোণোৱালকো এই দায়িত্বত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতক আমাৰ সূৰ্যমুখী সংঘৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ।
এতিয়া আমি 3 নম্বৰ দফালৈ আগুৱাই যাব বিচাৰিছোঁ। 3 নম্বৰ দফাত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা। সভাৰ উদ্দেশ্য ব্যাখ্যা ক'ব বাবুল বৰুৱাদেৱে। তেখেতক সভাৰ উদ্দেশ্য ব্যাখ্যা ক'বৰ বাবে অনুৰোধ জনালোঁ। সন্মানীয় বৰবাম সূৰ্যমুখী সংঘৰ দ্বাদশবাৰ্ষিকী অধিৱেশনৰ লগত সংহতি ৰাখি অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ আজি মুকলি সভাৰ সভাপতি মহোদয়, আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট অতিথিবৃন্দ, আমি আমন্ত্ৰণ কৰি অনা নিৰ্দিষ্ট বক্তাৰ মহোদয়াসকল, আমন্ত্ৰণ কৰি অনা সন্মানীয় ব্যক্তিসকল, বৰবাম সূৰ্যমুখী সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি সমূহ কৰ্মকৰ্তাবৃন্দ, আজি এই সভাকক্ষত উপস্থিত থকা বয়োজ্যেষ্ঠ দেউতাসকল, আইতাসকল প্ৰমুখ্যে কৰি বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এই মঞ্চত প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা সন্মানীয় ছাত্ৰ ছাত্ৰী বন্ধুসকল, জয়তে আপোনালোক পদতি লৈ মই বৰবাম সূৰ্যমুখী সংঘৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সভাপতি মহোদয়, অনুৰোধক্ৰমে আজি মই সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাতনি মেলিব বিচাৰিছোঁ। বহুদিন কথা কোৱা নাই, গতিকে কথা প্ৰসংগত দুই এটা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বৰবাম সূৰ্যমুখী সংঘই বহু ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে বৰবাম গাঁওখন একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যে গাঁওখনৰ সকলো একগোট হৈ প্ৰতি বছৰে বৰবামত ৰাভা দিৱস আয়োজন কৰা হয়। আজি আমি বহু আশাৰে এই ৰাভা দিৱসটো আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমি যিসকল আমন্ত্ৰিত অতিথি আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ উঠি অহা ভাইটি ভণ্টিসকলক তেখেতলোকে একোটা ভাল পৰামৰ্শ আগবঢ়াই ভৱিষ্যত দিনত গাঁওখন তথা সমাজখন আগবাঢ়ি যোৱাত বিশেষভাৱে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ গাঁওখনৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। আপোনালোকে আহোঁতে বহুতো অসুবিধাৰ সন্মুখীন হৈছে, সেইটো আমি স্বীকাৰ কৰিছোঁ।